Hey guys, what's up? Welcome back to my YouTube channel. নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। ময়ো ভালে আছোঁ। আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ ইণ্টাৰেষ্টিং ভিডিঅ' এটা হ'বলৈ গৈ আছে আজি, চ' শেষলৈ চাই থাকিব। আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ মোৰ আৰ্ট স্কুলৰ কিছুমান মেমৰি মানে আৰু মই প্ৰথম আৰ্ট স্কুলত যোৱাৰ পৰা কমপ্লিট কৰালৈকে বুকবিলাক লৈ আহিছোঁ, কপিবিলাক লৈ আহিছোঁ। চ' সেইবিলাক আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চ' আপোনালোকেও চাই কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাব। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মোৰ প্ৰথম আৰ্টখন হৈছে এইখন আঁকিছিলোঁ। সেইটো ছাৰৰ চাইন কৰিছিলে। আৰু আপোনালোকে ভাবিব পাৰে যে প্ৰথম আৰ্ট স্কুলত গৈ মই ইমান ভালকৈ কেনেকৈ আছোঁ, ধুনীয়া নহয় বাৰু, ইয়াতকৈও বহুত ভাল আছে। কিন্তু প্ৰথম আৰ্ট স্কুলত গৈ মই এইখন আঁকিছিলোঁ। আৰু এনে জেনেৰেলি সকলোৱে আম আপেল আঁকে, আৰ্টৰ প্ৰথমতে সেইবোৰে আঁকিব দিয়ে। কিন্তু মই প্ৰথম গৈ বুক উলিয়াইছোঁ আৰু এইটো আঁকি আছোঁ। আচলতে কি জানে কথাটো, মই আৰ্ট স্কুলত যোৱাৰ আগৰ পৰাই আৰ্টৰ প্ৰতি খুব ইণ্টাৰেষ্টেড। মানে পঢ়াতকৈও বেছি আৰ্টৰ ফালে মনটো গৈ থাকে। বুকবিলাকত মোৰ পঢ়াখিনি কি লিখা আছে সেইখিনি মই নাচাওঁৱে, আগতে ছবিকেইটাৰ ফালে চাওঁ কি আছে আৰু সেইকেইটা আঁকি থাকোঁ। আৰু এবাৰ কি হৈছিলে, মায়ে মুখস্থ কৰিব দিছিলে মোক, মই আৰ্ট কৰি আছোঁ আৰু মায়ে আহি দেখা পালে। তাৰপিছত মোক একো কোৱা নাই। পিছদিনাখন স্কুলত গৈ মেমৰ আগত কমপ্লেইন কৰিছে যে মই দৰ্জা মাৰি আৰ্ট কৰি থাকোঁ, নপঢ়োঁ। আৰু আগতে আমাৰ যেতিয়া আমি ক্লাছ 4ত পঢ়ি থাকোঁ, মই ক্লাছ 4ত পঢ়ি থাকোঁতেও তেনেকুৱা আমাৰ এক্সট্ৰা ক্লাছ আছিলে। একদম লাষ্টৰ ক্লাছটো এক্সট্ৰা। সেইখিনি কোনোবা দিনাখন আৰ্ট কৰিব দিয়ে, কোনোবা দিনা হাতৰ আখৰ লিখিব দিয়ে, কোনোবা দিনা গান গাব দিয়ে, নাচিব দিয়ে, তেনেকুৱা ক্লাছ আছিল। আৰু তাত আৰ্টৰ দিনা মই খুব ভাল পাওঁ। আৰু আৰ্ট আৰু ডেন্সৰ দিনা নাচিও খুব ভাল পাওঁ। ছবি আঁকি লগতে নাচি সৰুৰ পৰা এইকেইটা মানে শিকাৰ পিছত বুলি নহয়, শিকাৰ মানে স্কুলত যোৱাৰ আগৰ পৰা বা আৰ্ট স্কুলত যোৱাৰ আগৰ পৰা, ডান্সৰ স্কুলত যোৱাৰ আগৰ পৰাই মই নাচি থাকোঁ বা আৰ্ট কৰি থাকোঁ। সেইখিনি আগতীয়াকৈ পটককৈ মানে কেটচ কৰিব পাৰোঁ। কিবা এটা শিকালে, কিবা এটা হেৰি কৰিলে আগতে মই ধৰিব পাৰোঁ আৰু হৈ যায়। চ' ইমান কৈ নাথাকোঁ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। চ' মোৰ নেক্সট ছবিখন হৈছে এইখন। ছেকেণ্ড দিনা এখন আঁকিছিলোঁ, এখন চিনাৰী বনাইছিলোঁ। এখন আধৰুৱা হৈ আছে, তেনেকৈয়ে থৈ দিছোঁ। এইখিনি পেঞ্চিলেৰে অকণমান অঁকা আছে, চাওকচোন। সেইবোৰ নকৰিলোৱে। ভেজ, ফ্লাৱাৰ ভেজ সেইটো বনাইছিলোঁ। তাৰপিছত এইটো বনাইছিলোঁ মই আলপনা ডিজাইন কপিত বনাব দিছিলে, পোষ্টাৰ কালাৰেদি। সেয়া এইটো। আৰু ছবিবোৰ কেনেকুৱা লাগিছে মোক কমেণ্ট বক্সত জনাব প্লিজ। তেতিয়াহে গম পাম মই ভাল আঁকিছিলোঁ নে বেয়া আঁকিছিলোঁ। তাৰপিছত এইটো এটা কিউট চৰাই আঁকিছোঁ। এইটো কালাৰ কৰা নাই, এনেই আঁকি থৈ দিছোঁ। বদমাছো আছিলোঁ অকণমান, আঁকি থৈ দিলোঁ, কালাৰ নকৰিলোঁ। আৰু এনেকৈও ক্লাছত কেইদিনমান মানে লগৰবোৰৰ লগত কথা পাতি থাকোঁ, কিবা এটা আঁকি কথা পাতি থাকোঁ, তেনেকুৱাও আছিলোঁ। ইমান শান্তও নহয় আৰু। ত' এইখন কমপ্লিট। এইখনৰ হেৰি কভাৰ উঠিয়ে গৈছে একদম। তেনেকৈ হ'লেও থৈ দিছোঁ মই, পিছত যাতে চাব পাৰোঁ। মই আৰ্ট স্কুলৰ এখন কপিও এতিয়ালৈকে পেলাই দিয়া নাই, গোটেইখিনি থৈ দিছোঁ। এটা সময়ত মানে এনেকৈ চাম বুলিয়ে প্ৰথমতে মই কেনেকুৱা আঁকিছিলোঁ কি, আৰু কাৰোবাক যদি শিকাওঁ মই আৰু ষ্টুডেণ্টখিনিকো যাতে মই দেখুৱাব পাৰোঁ যে প্ৰথমতে মই এনেকৈ আঁকিছিলোঁ, তাৰপিছত এনেকুৱা। আৰু মই মোৰ ষ্টুডেণ্টখিনিকো কওঁ যে সেয়া যিয়ে হওক, ভালেই হওক বেয়া হওক, পেপাৰবোৰ পেলাই নিদিবা। যদি বেয়াও হৈছে চব থৈ দিবা, তেতিয়া তোমালোকে গম পাবা যে প্ৰথমে মই এনেকৈ আঁকিছিলোঁ, তাৰপিছত ইমানখিনি ভাল হ'ল, তাৰপিছত ইমানখিনি ভাল হ'ল। চ' ইমান কৈ নাথাকোঁ, ভিডিঅ'টো নকওঁ বুলি মই আকৌ কথাত আহিয়ে যাওঁ। তাৰপিছত মই এইখন আঁকিছিলোঁ, চাওকচোন। এইটো এটা ভাটৌ চৰাই আঁকিছিলোঁ এনেকৈ এইখন। তাৰপিছত আঁকিছোঁ মই এইখন ফুলৰ ঠানি এটা আঁকিছিলোঁ। তাৰপিছত এয়া মই প্ৰথম ৱাটাৰ কালাৰ কৰিছিলোঁ।
ৱাটাৰ কালাৰটো নাজানো, সেইটো কাৰণে প্ৰথম এনেকুৱাই হৈছিলে, প্ৰথম কেইদিন এনেকুৱা হৈছিলে। তাৰপিছতো এয়া ৱাটাৰ কালাৰৰ ছেকেণ্ড এখন ৱাটাৰ কালাৰ, এখনো ইমান ঠিক হোৱা নাছিলে, ফিনিচিং দিব শিকা নাছিলোঁ। তাৰপিছত আৰু প্ৰথম কেইদিন খুব ভাল লাগি আছিলে, মই পাৰিম। পিছত যেতিয়া ৱাটাৰ কালাৰ আহিলে আৰু ডাঙৰ ডাঙৰ বস্তুবিলাক আঁকিবলৈ আহিলে, ফিগাৰ আঁকিবলৈ আহিলে, তেতিয়াহে মই মজাটো ভালকৈ পাইছিলোঁ। এইটো মই নতৰাছ আঁকিছিলোঁ, কিন্তু এইটো আধৰুৱা হৈ আছে। এইবিলাক বুক আছিলে আৰ্ট স্কুলৰ, এইবিলাকত চাই আঁকিছিলোঁ। এইবোৰ পেঞ্চিল শ্বেডিং কৰিছিলোঁ। তাৰপিছত এইখন এখন চিনাৰী। তাৰপিছত এইখনত গোট পাইছিলোঁ, চাওকচোন। চাওক, এয়া গোট 12 চনত এয়া এইটো ভেন্দিৰ গছ আঁকিছিলোঁ এটা। তাৰপিছত এখন অইল পেষ্টেল কালাৰ কৰিছিলোঁ, চিনাৰী, ধুনীয়া চিনাৰী। তো গোটেইখিনিতো দেখুৱাব নোৱাৰোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো এইখিনিয়ে আছিলে আৰু প্ৰথম আৰ্ট স্কুলত গৈ ইমান ভাল নহয়, পেঞ্চিলেদি অঁকাবিলাক ভাল হৈছিলে, কিন্তু কালাৰবিলাক জনা নাছিলোঁ। আৰ্ট স্কুলত যোৱাৰ আগতে নাজানো ৱাটাৰ কালাৰ থাকে বা বেলেগ এনেকুৱা কালাৰ থাকে বুলি, কিন্তু পেঞ্চিলেদি যি আঁকিব দিয়ে গোটেইখিনি ভালকৈ আঁকিব পাৰোঁ, কিন্তু কালাৰ কৰোঁতে মোৰ খেলি মেলি হৈ গৈছিলে। এইখনো মই প্ৰথম ৱাটাৰ কালাৰ কৰোঁতে এনেকুৱা হৈছিলে, মানে ফিনিচিং দিব জনা নাছিলোঁ। তাৰপিছত মই এইখন ব্লেক পেনেদি কৰিছিলোঁ, চাওকচোন। এইখন কৰিছিলোঁ ব্লেক পেন শ্বেডিং কৰি বনাইছিলোঁ। তাৰপিছত এইটো বনাইছিলোঁ। তাৰপিছত এইখন এখন ধুনীয়া চিনাৰী, চাওকচোন, পেঞ্চিলেদি শ্বেডিং কৰা। তাৰপিছত এইখন আধৰুৱা হৈ আছে, এখন চিনাৰী বনাইছিলোঁ পেঞ্চিলেদি। এইখিনি কৰা হোৱাই নাই, এইবিলাক নাই কৰা, এইখিনি হৈছে। এইখন মই প্ৰথম ফিগাৰ আঁকিব শিকিছিলোঁ, প্ৰথম। তাৰপিছত লাহে লাহে ৱাটাৰ কালাৰ মোৰ অকণমানকৈ ভাল হৈ আহিছে। তাৰপিছত মই এইখন বনাইছিলোঁ, এইখন অকণমান ভাল হৈছে আগৰ কেইখনতকৈ। ইয়াৰ পিছত আৰু আছে বহুত ধুনীয়া, চাই থাকক। এইখন ৱাটাৰ কালাৰ কৰিছিলোঁ, অকণমান মানে ফিনিচিং কৰিব শিকিছিলোঁ আৰু এইবোৰ। এইখন এখন গোট পাইছিলোঁ। তাৰপিছত এই চৰাইটো আঁকিছিলোঁ। এইটো কি চৰাই বাৰু? যিসকলে জানে মোক কমেণ্ট বক্সত জনাব দেই, এইটো কি চৰাই। আৰু এইটো পেঞ্চিল শ্বেডিং কৰি বনাইছিলোঁ। আৰু ইয়াতো গোট পাইছোঁ, চাওক, এইটো। তাৰপিছত এইটো কমপ্লিট নাই হোৱা, সেইটো কাৰণে ছাৰে ইয়াতে কুৱেশ্যন মাৰ্ক দি দিছে, কমপ্লিট নাই কৰা। ইয়াত জিৰাফ আঁকিছিলোঁ। এইটো চাওক, ইয়াতো গোট পাইছোঁ, ভালো আছিল, মানে বেছিভাগ গোটেই আছে মোৰ কপিত। এইটো আঁকিছিলোঁ। তাৰপিছত এইখন এখন ৱাটাৰ কালাৰ, লাহে লাহে ৱাটাৰ কালাৰবোৰ ভাল হৈ আহিছিলে আৰু পিছত এইখন। তাৰপিছত এইটো আলপনা ডিজাইন মই কপিত বনাইছিলোঁ পোষ্টাৰ কালাৰেদি। এইটো এটা ধুনীয়া মৌৰ চলাই। এইটো এটা এনেকুৱা ৱৰ্ক আছিলে, এনেকৈ এইটো মাৰ্বল পেপাৰ, এনেকৈ কালাৰিং, মাৰ্বল পেপাৰ বুলি কয় এইটো, কালাৰিং পেপাৰ। এনেকৈ কাটি প্ৰথমে ফুলটো আঁকি লৈছোঁ পেঞ্চিলেদি, আঁকি লৈ এনেকৈ পেপাৰ সৰুকৈ কাটি এনেকৈ লগাই দিছোঁ। ইয়াৰ পিছত ইয়াতে এইখন চাওকচোন, খুব ধুনীয়া। আৰু এইখন কৰিছিলোঁ, এইখন কৰিছিলোঁ মই চেণ্ড কালাৰিং বালি পোৱা যায়, এনেকৈ কিনিব, আৰ্টিকাবিলাকে গমেই পাব। সেই চেণ্ড কালাৰেৰে মই এইখন কৰিছিলোঁ। ইয়াৰ পিছত আকৌ এখন চেণ্ড কালাৰেৰে কৰা ধুনীয়া চিনাৰী, এইখন আছে বেছিভাগ। এইটো এটা ফিগাৰ আঁকিব শিকিছিলোঁ প্ৰথম,
চকু আঁকিব শিকিছিলোঁ চকুবোৰ ছাইডৰ ফালে চাই থকা মানুহজন আঁকিবলৈ হ'লে কেনেকৈ চকু আঁকিব লাগিব এইটো এটা সেইবিলাক চকু নাক কাণ ওঠ এইবিলাক আঁকিছিলোঁ ইয়াতে হাত আঁকিছোঁ হাত কাণ চকু তাৰপিছত এইখন ধুনীয়া ফুল এজোপা চব তাৰপিছত এইখন চাওকচোন এইখনত গোট পাইছোঁ এইখনতো তাৰপিছত এইবোৰ আছিলে মোৰ আৰ্ট স্কুলৰ কিতাপ এইবোৰ কিতাপৰ পৰা আঁকিব লগা হৈছিলে এইবিলাক চিনাৰী কিতাপ আছে তাৰপিছত হিউমেন ফিগাৰৰ কিতাপ আছে ষ্টিল লাইফৰ কিতাপ আছে লেণ্ডস্কেপ আছে গোটেইখিনি এইখিনি আছিলে মোৰ কিতাপ এইখিনিও মই থৈ দিছোঁ এতিয়া মই এইবিলাকৰ পৰা ষ্টুডেণ্টবিলাকক শিকাওঁ আৰু মোৰ ষ্টুডেণ্টেও যদি চাই এই ভিডিঅ'টো তোমালোকেও চাই লোৱা তোমালোকেও এনেকৈ আৰ্ট স্কুলৰ প্ৰথমৰ পৰা লাষ্টলৈকে শিকাৰ পেজবিলাক একো পেলাই নিদিবা ময়ো পেলাই দিয়া নাছিলোঁ আৰু তেতিয়াহে শিকিব পাৰি আচলতে প্ৰথমৰ পৰা মই এখনো পেজ এইটো কাৰণে পেলাই দিয়া নাই প্ৰথমতে মই কেনেকুৱা আঁকিছিলোঁ তাৰপিছত মোৰ কিমানখিনি ডেভেলপ হ'ল কিমানখিনি মই ভালকৈ আঁকিব পৰা হ'লোঁ সেইটো বস্তু নিজেই চাব পাৰি আৰু তাৰ পৰা বহুত কথা বহুতখিনি শিকিব পাৰি চ' বেয়া হ'লেও পেপাৰবিলাক পেলাই দিব নালাগে মই সেইটো কাৰণে পেলাই দিয়া নাছিলোঁ আৰু এইখন চাওক হাতেৰে বনোৱা হাতেৰে এইখিনি ব্ৰাছেৰে কৰা আৰু এইবিলাক হাতেৰে আঙুলিত কালাৰ লগাই এনেকৈ কৰিছিলোঁ তাৰপিছত এইখন আঁকিছিলোঁ ময়ূৰ চৰাই এটা ধুনীয়া এইখন চাওক এইখন এইবোৰত ভাল হৈছিলে আৰু অলপ ৱাটাৰ কালাৰ এইখনো এখন আঁকিছিলোঁ তাৰপিছত এইখন এইটো এটা আঁকিছিলোঁ মেণ্ডেলা আৰ্ট এইটো ইয়াৰিংছৰ নিচিনাকৈ আঁকিছিলোঁ এইবোৰ আৰু ছানছেট এইখন ফিগাৰ আঁকিছিলোঁ এইটো এটা এইবোৰ আৰু এইখন চাওক এইখন কেনেকুৱা হৈছে বাৰু তাৰপিছত এইখন আঁকিছিলোঁ এইবোৰ ৱাটাৰ কালাৰ গোটেই আৰু এইখন চাওকচোন এইটো মই আঁকিছিলোঁ মদন কামদেৱত এইটো এটা আউটডোৰ ক্লাছ আছিলে আমাৰ মদন কামদেৱত গৈছিলোঁ তাৰপিছত তাত আছে এইটো মূৰ্তি সেই মূৰ্তিটো মই আঁকিছিলোঁ আৰু এইখন আঁকিছিলোঁ এইটো আউটডোৰ ক্লাছ আছিলে আউটডোৰ ক্লাছ মানে এইটো এটা পৰীক্ষা আছিলে চাওক ইয়াতে জন্তি ডেকা 4th year ৰোল নম্বৰ 1 আছিলে আৰু এইখিনি তাৰপিছত আৰু এখন আছে এইখনো মদন কামদেৱৰে হয় এইটো এটা আঁকিছিলোঁ তাৰপিছত এইজনী মই চাওকচোন মোৰ নিচিনা লাগিছেনে যেতিয়া আৰ্ট শিকি আছিলোঁ তেতিয়া মানে মই এনেকুৱা আছিলোঁ এখন মই আছিলোঁ আৰু ছাৰে মোক আঁকিছিলে এইখন এনেকৈ এইটো চাওক এইটো মই আছিলোঁ তাৰপিছত এইটো এটা ফ্লাৱাৰ ভিলেজ এইবোৰ একদম লাষ্ট ইয়াৰৰ পেইণ্টিং এইবোৰ আছিলে লাষ্ট ইয়াৰ মানে ইমানখিনি মই আঁকিব পৰা হৈছিলোঁ প্ৰথমৰ পৰা গৈ তাৰপিছত এইখন এখন চাওকচোন এইখন আঁকিছিলোঁ এইখন চাওকচোন গামোচা বনাইছিলোঁ
পোষ্টাৰ কালাৰেৰে এখন বনাইছিলোঁ। গামোচা বনাইছিলোঁ। তাৰপিছত এখন আঁকিছিলোঁ। তাৰপিছত আৰু এইটো এটা বনাইছিলোঁ। এইটো এটা এনেকৈ। তাৰপিছত এখন বনাইছিলোঁ এনেকৈ। তাৰপিছত আৰু বনাইছোঁ মই এইখন ব্লেক কালাৰ হেৰি পেপাৰ, এইখন বনাইছিলোঁ এইবিলাক। আৰু এইখন এটা ফুলৰ ডাল এটা বনাইছিলোঁ এনেকৈ। এইটো মেণ্ডেলা আৰ্ট বুলি কয়, এনেকৈ ছোৱালী এজনী বনাইছিলোঁ। শ্ৰীকৃষ্ণ, মোৰ প্ৰাকৃত এইটো কৃষ্ণ। তাৰপিছত এইটো এটা কৃষ্ণ এনেকৈ আঁকিছিলোঁ ৰাতি। তাৰপিছত এখন মেণ্ডেলা আৰ্ট কৰিছিলোঁ এনেকৈ। এইবোৰ আছে এনেকৈ। এখন এনেকৈ মেৰিয়াই থৈ দিছোঁ। এখন পেপাৰ এইখন চাওক, এইখন বনাইছিলোঁ। তাৰপিছতে আৰু আছে ইয়াতে কিবা, ইয়াতো এখন আছে এনেকৈ। বনাইছিলোঁ এখন। চাইছিলোঁ প্ৰথম গ্লাছ পেইণ্টিং, এনেকৈ গ্লাছত কৰিছিলোঁ প্ৰথম, সেইটো কাৰণে এখন ৰাখি দিছোঁ। বাকী আৰু আছে ইমানখিনি। যদি মই দেখুৱাব যাওঁ ভিডিঅ'টো এনেই বহুত দীঘল হৈ গ'ল। দীঘল নকৰোঁ বুলি বহুতখিনি দীঘলীয়া হৈয়ে গ'ল। চ' একো নাই বাৰু। এতিয়া বাকী আৰু সকলো মোৰ ঘৰত আহিব। ঘৰত আৰু পেইণ্টিং আছে বহুত। আৰু এইখন কেনভাছত বনাইছিলোঁ, এইখন আধৰুৱা হৈ আছে। কেনভাছত কৰিছিলোঁ, মানে মই ইয়াত প্ৰথম কৰাখিনি। আৰু এইখন এখন চাওকচোন, এইবিলাক ক্ৰাফ্ট ৱৰ্ক। এখন মাটিৰ কাঁহী, তাত পুটিন কেমেলৰ, আৰু ইয়াত পুটিন থাকে এটা, সেইটো এনেকৈ ডিজাইন বনাই ইয়াত এনেকৈ লগাইছিলোঁ। এইবোৰ এইটো ওলাই গৈছে, ভাঙি গৈছে, এনেকৈ বনাইছিলোঁ। ইয়াত মোৰ নাম লিখা আছে। এইবোৰ ৱৰ্ক কৰিছিলোঁ। বাকী আৰু আছে তেনেকুৱা বহুতবিলাক, গোটেইখিনি দেখুৱাই নাথাকোঁ। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব। গোটেইখিনি মোৰ আৰ্টৰ বস্তু দেখুৱালোঁ আপোনালোকক। চ' কেনেকুৱা পালে মোক জনাব। আৰু বহুতখিনি তেনেকুৱা পেইণ্টিং আছে, সেইবোৰ মই যেতিয়া হোম টুৰ দিম বা মোৰ ৰুম টুৰ দিম তেতিয়া মই আপোনালোকক দেখুৱাম। আৰ্ট কৰিয়ে থাকোঁ যিহেতু, পেইণ্টিং আছে বহুত, তো গোটেইখিনি আৰু দেখুৱাব নোৱাৰি ভিডিঅ'টোত। মই পৰাখিনি আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ কৰি দিব প্লিজ। বেয়া লাগিলেও শ্বেয়াৰ কৰি দিব আৰু প্লিজ প্লিজ প্লিজ। চ' বাই বাই, লাভ ইউ অল।